কি খবৰ আপোনালোকৰ? মোৰতো একেবাৰে ভাল। গৈ আছোঁ মই গুৱাহাটীত এটা বিশেষ কামত। এটা সপোন আছিল মোৰ, মই এজন ছাকচেছফুল ইউটিউবাৰৰ লগত দেখা কৰিম, কথা পাতিম, বিভিন্ন কথা পাতিম, মিট কৰিম। এইটো এটা সকলোৰে আশা, বাট মোৰো আশা আছিল এনেকুৱাই। তো এই আশাটো আপোনালোকৰ ছাপোৰ্টত আৰু আপোনালোকৰ আশীৰ্বাদত মই মোৰ আশাটো পূৰ্ণ কৰিব পাৰিলোঁ। মই গৈ আছোঁ গুৱাহাটীলৈ। গুৱাহাটীত এনেকুৱা এটা ষ্টুডিঅ'ত যাম, যিটো ষ্টুডিঅ'ত আমাৰ অসমত যিমানখিনি ইউটিউবাৰ আৰু ক্ৰিয়েটৰ আছে, যিসকল ফেমাছ, যেনে ডিম্পু দা, আমাৰ বিকাশ দা, বিভিন্ন ইউটিউবাৰ আছে, ফেমাছসকলে এই ষ্টুডিঅ'ত এবাৰ হ'লেও গৈছে। মই ট্ৰেইনত বহি বাহিৰত ভিউটো দেখি আছোঁ আৰু মনত এটা এক্সাইটেড যে গুৱাহাটীলৈ আহিম বুলি, এটা ভাল এটা কামৰ কাৰণে। গুৱাহাটীত মোৰ ঘৰ আছিল, আপোনালোকে জানে। তো ফাইনেলি মই শৰাইঘাট দলং পালোঁ, মানে গুৱাহাটী পাই গ'লোঁ, মানে পায়ে গ'লোঁ আৰু দলং পাৰ হ'লে গুৱাহাটী। তো ভাল লাগি আছে, মই পূৰা এক্সাইটেড গুৱাহাটীত অহাৰ কাৰণে। গুৱাহাটীত আহি যে এজন ইউটিউবাৰৰ লগত মই মিট আপ কৰিম, এইটো মোক বহুত ভাল লাগি আছে। সেইকাৰণে মই কি ক'ম, ক'বলৈ একো নাই। তো এটা কথা ক'ম, মোক ছাপোৰ্ট কৰাৰ কাৰণে অসংখ্য ধন্যবাদ। মোৰ ফলোৱাৰসকলক মই প্ৰাউড ফিল কৰোঁ, তেওঁলোকে মোৰ ভিডিঅ'বোৰ চায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' সকলোৱে কৰে, শ্বেয়াৰ কৰে, ভাল এটা কমেণ্ট কৰে। আজিও ভাল এটা কমেণ্ট কৰি দিয়ক, ভাল লাগিছে, থেংক ইউ অল। ফাইনেলি মই কামাখ্যা পাই গ'লোঁ। বৰষুণ পৰি আছে, একেবাৰে বহুত বৰষুণ পৰি আছে, মানে বৰষুণ, সেইকাৰণে ইয়াত অকণমান ভিডিঅ' ষ্টপ কৰিব লাগিব। মই ষ্টপ কৰি মানে এটা কেব বুক কৰি কেবত বহিলোঁ। এতিয়া বৰষুণটো অকণমান কমিছে, মই গৈ আছোঁ মানে ভিতৰত। এইটো মই যাম গুৱাহাটী কলেজত, কলেজৰ ওচৰত জয়তীনগৰ ৰোড। তো কিয় যাম, ষ্টুডিঅ'ত দেখুৱাম আপোনাক। তো এটা ভাল লাগি আছে মোক গুৱাহাটীত আহি এটা ইউটিউবাৰৰ লগত মিট আপ কৰিম। তো এটা আশা, সকলোৰে এটা ড্ৰিম থাকে যে মোৰতো আশা এজন ভাল ক্ৰিয়েটৰ হ'ম, অসমত কিবা এটা কৰিম, কৰি দেখুৱাম। তো সেইটো আশাৰে মই গুৱাহাটীত আহিলোঁ। তেওঁলোকৰ লগত কথা পাতিছোঁ, লোকেশ্যন মোক দিছে, ক'ত যাব লাগিব। তো এইটো হ'ল তেওঁলোকৰ কি গুৱাহাটী ইনষ্টিটিউশ্যন অফ টেকন'লজি। ইয়াত চাওক আপুনি, মই আৰু হিমাশ্ৰী বা বহি আছোঁ। তো তেওঁলোকৰ ষ্টুডিঅ' এইখন। তো ভাল লাগিল। তো ফুল ভিডিঅ'টো তেওঁলোকৰ চেনেল আৰু পেজত চাব পাৰিব। তো ধন্যবাদ। জয় আই অসম।